প্ৰশাসনক বহুত ধন্যবাদ জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত এই ছোৱালীজনীক যে উদ্ধাৰ কৰিলে তাৰ বাবে বহুত মানে ধন্যবাদ জনাইছোঁ। ঘটনাটো কেনেকৈ চক্ৰৰ লগত এই নাৰী সৰবৰাহ চক্ৰৰ লগত কিবা মানে জড়িত আছে বুলি মই ভাবি আছোঁ, নহ'লে বেলেগ ৰাজ্যলৈ লৈ যোৱাৰ কি কাৰণ আছিল এই ছোৱালীজনীক? সম্পৰ্ক আছিল নেকি? সম্পৰ্ক বুলি ক'লে আমি কেনেকৈ মানি ল'ম, কাৰণ ছোৱালীজনীতো এতিয়া মেচিউৰ্ড হোৱা নাই, তাই প্ৰেম ভাল পোৱা আকৌ বুজিয়ে নাপায়। হ'ব পাৰে, কিন্তু এইটো আমি প্ৰেম বুলি ভাবিব নোৱাৰোঁ, কাৰণ এইটো ঘটনা প্ৰথম নহয় বৰপেটা জিলাত। ইয়াৰ পূৰ্বে বহুত ছোৱালী এনেকৈ হৈছে আৰু এতিয়ালৈকে বহুত ছোৱালী মানে সন্ধানহীন হৈ আছে, বিভিন্ন থানাত গোচৰ আছে বহুত। আপোনালোকে কি আহ্বান জনাব, প্ৰশাসনক কি আহ্বান জনাব? এতিয়া প্ৰশাসনক আহ্বান জনাম যে আমিতো ছোৱালীজনীকতো উদ্ধাৰ কৰিলে, তেওঁলোকক আমি ধন্যবাদ দিছোঁ, আৰু ল'ৰাজনক আইনমতে যি ব্যৱস্থা হয় সেইটো কৰিব প্ৰশাসনে। ইয়াৰ লগত আৰু কোনোবা জড়িত আছে যেন? এইটো আমাৰ লাগি আছে, কাৰণ যিহেতু মানে ট্ৰেইনেৰে মানে সুদূৰ মানে বেলেগ ৰাজ্যলৈ গুচি গ'ল, তাৰে পৰাহে উদ্ধাৰ কৰা হ'ল ছোৱালীজনীক। এইটো এটা ৰহস্য আহি আছে, কিজানি কোনোবা এটা দুষ্ট চক্ৰ জড়িত হৈ আছে। আজিকালিতো আপোনালোকে গম পায় যে নাৰী সৰবৰাহ চক্ৰবিলাক যে বিভিন্ন মানে ৰাজ্যত মানে সক্ৰিয় হৈ আছে, আৰু ইয়াৰ এজেণ্টবিলাক অসমত আছে। কিছুদিন পূৰ্বেও আমাৰ অসমত ধৰা পৰিছে এই নাৰী পাচাৰকাৰীবিলাক। মই এইটোৱে ভাবি আছোঁ। ছোৱালী হয়তো 18 বছৰ হোৱা নাই, 15-16 মান হৈ আছে। গোবৰ্ধনা পুলিচ ষ্টেচন কেছ নম্বৰ 48/22 আণ্ডাৰ ছেকশ্যন 363 IPCত এটা কেছ ৰেজিষ্টাৰ হৈছিলে যোৱা 2 এপ্ৰিল তাৰিখে। ইয়াৰে এগৰাকী লৈ যোৱা বুলি চকুৰ আলী নামৰ এজন ব্যক্তিয়ে পলাই লৈ যোৱা বুলি এটা কেছ ৰেজিষ্টাৰ হৈছিল, আৰু সেই সম্পৰ্কে আমি তদন্ত কৰিলোঁ, আৰু তদন্ত কৰাত আমি দেখিলোঁ যে এই গোটেই ঘটনাটোত ইতিমধ্যে আমি দুগৰাকী ব্যক্তিক আমি আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ। এগৰাকী হ'ল শ্বাহিদুল ইছলাম আৰু বিপুল সেন। এই দুগৰাকীক আমি ইতিমধ্যে 4 তাৰিখেই আমি এৰেষ্ট কৰিছোঁ, আৰু আমাৰ তদন্ত অব্যাহত আছিল কেনেকৈ আমি এইটো উদ্ধাৰ কৰিব পাৰোঁ। আৰু যোৱা প্ৰায় 8-10 দিন ধৰি পেলাই এই গোটেই তদন্ত প্ৰক্ৰিয়া চলি আছিল, আৰু চলি থাকোঁতে কালি আমি গৈ পৰহি ৰাতি আমি কিষাণগঞ্জ ৰেলৱে ষ্টেচন আমাৰ RPFৰ সহযোগত তেওঁলোকে এই গুৱাহাটীৰ পৰা ৰেলেৰে বহিৰাজ্যলৈ পলাবলৈ চেষ্টা কৰোঁতেই আমাৰ তাৰ RPFৰ লগত আমি যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ ফটোবিলাক শ্বেয়াৰ কৰা হৈছিল, আৰু RPFে গৈ থাকোঁতে ৰাস্তাতে তেওঁলোকে ধৰি পেলাই ডিটেইন কৰিলে, আমাক খবৰ দিলে, আৰু আমি যোৱাকালি আমাৰ টীম এটা গ'ল ৰাতিপুৱা আমাৰ আয়ুৰ নেতৃত্বত, আৰু তেওঁ গৈ পেলাই উদ্ধাৰ কৰি লৈ আহিলে। ইতিমধ্যে আমাৰ সোধপোছ অব্যাহত আছে, আৰু আইনমতে যি দোষী তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। गोजोनथाव खौरां। आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।